আজি হয়তো তুমি বন্ধ কোঠালিৰ চুকত নীৰৱে কটাইছা নিশাবোৰ। একোৱে হয়তো ভাল নালাগে আজি তোমাৰ। ভিতৰি ভিতৰি কান্দিছা, বুকুত যেন বোৱাই ৰাখিছা এখনি দুখৰ সাগৰ। মোৰ এটি প্ৰশ্ন আছে তোমালৈ, যদি বেয়া নোপোৱা। এই চকু পানীবোৰ কিহৰ বাবে, অথবা কাৰ বাবে? যি তোমাক জন্ম দিছিল তেওঁৰ বাবে নেকি, অথবা তেওঁৰ দুখৰ বাবে নেকি? নে সেই দুদিনীয়া মৰম যচাজনৰ কাৰণে? যদি দুদিনীয়া মৰম যচাজনৰ কাৰণে, তেন্তে শুনা। গাখীৰ খুৱাই এবাৰ সাপ পোহাৰ ভুল কৰিছাই, দ্বিতীয়বাৰ কিয় কৰিব লাগে? এই হৃদয় বোলা বস্তুটো বৰ কোমল প্ৰেমৰ নামত। কিন্তু এটা কথা সদায় মনত ৰাখিবা, অতীতক আঁকোৱালিলৈ বেয়া নকৰিবা বৰ্তমান অথবা ভৱিষ্যত। তথাপিও যদি হৃদয়ে নামানে, তেন্তে মনত পেলাবা সেই মিছা ব্যস্ততাবোৰ। তুমি বাৰে বাৰে কথা পাতিবৰ চেষ্টা কৰিছিলা, তেওঁ ব্যস্ত আছো বুলি কৈ তোমাৰ ফোন কল কাটিছিল। নিজৰ সকলো আত্মসন্মান নস্যাৎ কৰি তুমি বাৰে বাৰে জোৰ কৰিছিলা তোমাক এৰি নাযাবলৈ। কিন্তু কি হ'ল? পাহৰি গলা নেকি তেওঁ যে অনলাইন থাকিও তোমাৰ মেছেজৰ ৰিপ্লাই কৰা নাছিল? তেওঁ মিছ কল পোৱাৰ পাছতো তোমাক কল বেক কৰা নাছিল? যদি ইমানখিনি জানাই, তেন্তে আকৌ কিয় বিচাৰিছা তেওঁ? মানুহে যিমান সহজতে কয় জীৱন দুদিনীয়া, জীৱন সিমান ছুটিও নহয়। বহুতক ভাল লাগিব, অথবা বহুতে ভাল পাব, বহুতে বেয়াও পাব, আৰু হয়তো বহুত আঁতৰিও গুচি যাব। যিয়ে তোমাৰ প্ৰকৃত ভাল পোৱাৰ অনুভূতিক বুজি পাব, তেওঁ তোমাক তুমি বিচৰা ধৰণেই ভাল পাব। তুমি নকলেও তোমাৰ সকলো কথাই বুজি পাব। যি নুবুজিল অথবা বুজিব নিবিচাৰিল, তেওঁক লৈ আৰু মন বেয়া নকৰিবা। মই ক'ম যে সেই ধৰণৰ সম্পৰ্ক গঢ়াতকৈ নগঢ়াই ভাল, য'ত বাৰে বাৰে নিজৰ ভাল পোৱাৰ প্ৰমাণ দিব লগা হয়। সৰুতে ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ, ভুল হোৱাটো স্বাভাৱিক, মানি লোৱাটো হ'ল বিবেক, শুধৰাই লোৱাটো হ'ল জ্ঞান। গতিকে তুমিও জ্ঞানী হোৱা, ভুলটো শুধৰাই লোৱা। যি আঁতৰি যাব বিচাৰিছে, তেওঁক তুমি হাজাৰ চেষ্টা কৰিও ৰখাব নোৱাৰা।